নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। আজি মই ইউটিউব চেনেল থাকে পাতে এসাঁজ ইউটিউব চেনেলটোতে ইনুমা শৰ্মাই আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কলফুলৰে মাছৰ মুড়ি কৰা এটা মুড়ি ঘণ্টা। গতিকে এই মুড়ি ঘণ্টাটো মই কেনেকৈনো বনাইছোঁ, কি কৰিছোঁ আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ। এই চেনেলটো ভাল পালে আপুনি লাইক কৰক, কমেণ্ট কৰক আৰু মোক উৎসাহ যোগাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। এয়া তাৰ বাবে ল'লোঁ মই কলফুলখিনি মই নিমখ, হালধি আৰু মিঠাতেল সানি লৈছোঁ। তাৰ বাবে ল'লোঁ এইখিনি মাছৰ মূৰৰ পাছতে এইখিনি মই সা সৰঞ্জাম গোটেইখিনি মা মছলাখিনি যোগাৰ কৰি লৈছোঁ। লোৱাৰ পিছতে ল'লোঁ এইখিনি নিমখ, অকণমান আন্দাজমতে দিম, আন্দাজমতে হালধি দিম আৰু এইখিনি ল'লোঁ পিঠাগুড়িখিনি মই 2 চামুচ পিঠাগুড়ি দিম। পিঠাগুড়ি আলুবিহীনকৈ ৰন্ধা হৈছে, গতিকে এই মাৰ ধৰিবৰ কাৰণে পিঠাগুড়িখিনি মই খুন্দি ৰ'দত দি থৈছোঁ। আৰু এইখিনি হ'ল গৰম মছলাখিনি বটি লৈছোঁ। তাৰ বাবে ল'লোঁ মই এইখিনি এটা বিলাহীটো সৰুকৈ টুকুৰা কৰি লৈছোঁ। এটা কেঁচা পিঁয়াজ, 2টা পিঁয়াজ ধুনীয়াকৈ সৰুকৈ মিহিকৈ কাটি লৈছোঁ। তাৰপিছতে ল'লোঁ 2 খিলা তেজপাত আৰু তাৰ লগতে এই মছলাখিনি যিখিনি সাধাৰণ মছলা দিম আজি মই, অকণমান গোটা জিৰা লৈছোঁ। এইখিনি গোটা জিৰা, তাৰ উপৰি ল'লোঁ 2টা জলকীয়া, তাৰ উপৰি ল'লোঁ অকণমান ধনিয়া শুকুৱাই ধুই পখালি ৰ'দত দি লৈছোঁ, মিক্সিত খুন্দি লৈছোঁ। আৰু এইখিনি জিৰা জালুক লৈছোঁ, খুন্দি একেধৰণে প্ৰেছ কৰি লৈছোঁ। তাৰ উপৰি আদাই নহৰুৱে মই একেলগে খুন্দি লৈছোঁ, বটি লৈছোঁ গোটেইখিনি। এইখিনি সা সৰঞ্জাম গোটেইখিনি লৈ এতিয়া মই গেছটো জ্বলাই দিছোঁ। গেছটো জ্বলাই দি মই কেৰাহীখন বহাই দিছোঁ। এতিয়া মই প্ৰথমতে বহাম মাছৰ মূৰকেইটা ভাজি ল'ম। মাছৰ মূৰকেইটা ভাজি লৈ অকণমান হালধি, নিমখ হালধি অকণমান ইয়াতে মাছৰ মূৰকেইটাত সানি ল'ম। অকণ নিমখ দিছোঁ, এতিয়া অকণমান হালধি দিছোঁ। অকণমান হালধি দিছোঁ। হালধি দি এইখিনি অকণমান হাতেৰে সানি ল'ম। এইখিনি মাছৰ মূৰখিনি দি সানি লৈ এতিয়া মই কেৰাহীখন গৰম হোৱালৈ বাট চাইছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া মিঠাতেল দিম মই। আপুনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। গতিকে তেল নোখোৱাসকলেতো নানা ধৰণৰ তেল ব্যৱহাৰ কৰেই চাগে, গতিকে আমি মিঠাতেলে দিয়ে বনাইছোঁ। গতিকে এতিয়া আমি কলফুলখিনি ৰন্ধাৰ আগতে মাছৰ মূৰকেইটা ভাজি ল'ম, তেলখিনি গৰম হওক। তাৰ উপৰি আমি কলফুলত অত্যাধিক পৰিমাণৰ আইৰণ আছে আৰু 3টা ভিটামিন আছে বুলি আমি বিশেষকৈ জানো, A, C আৰু E। গতিকে এই 3টা ভিটামিন আমাৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। এতিয়া মাছৰ মূৰখিনি ভাজি আছোঁ আৰু ভাজি থকাৰ মাজতে আপোনালোকৰ লগত কথাও পাতি থাকোঁ, আলোচনাও কৰি আছোঁ। এইখিনি মাছৰ মূৰখিনি ৰঙাকৈ ভাজি ল'ম। তাৰ বাবে অকণমান লৰাই বগৰাই দিছোঁ, ভাজি লৈছোঁ। গতিকে A, C আৰু E এই 3টা ভিটামিনেনো আমাক কি কৰে? গতিকে এই ভিটামিনে আমাৰ দৃষ্টিশক্তি বৰ্ধনত সহায় কৰে আৰু C ভিটামিনে আমাৰ তেজ পৰিষ্কাৰ। অকণমান ঢাকি দিছোঁ, মাছৰ মূৰকেইটা অকণমান ঢাকি দিয়াৰ কাৰণটো মাছকেইটাৰ মূৰকেইটা অকণমান সিজক। আৰু C ভিটামিনে আমাৰ তেজ ফিল্টাৰ কৰাত সহায় কৰে, তেজ পৰিষ্কাৰ কৰে। এতিয়া ঢাকনটো খুলি দিছোঁ। তাৰপিছত E ভিটামিনে আমাক কি কৰে? প্ৰতিৰোধক ক্ষমতাটো বঢ়ায়। গতিকে আমি মাছৰ মূৰেদি নহ'লেও আমি এনেই নিৰামিষ খাদ্য হিচাপেও আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। মাছেদি নহ'লেও কলফুলটো অত্যন্তই আমাৰ প্ৰয়োজন। এতিয়া অকণমান ঢাকি দিছোঁ লৰাই পেলাই। আৰু গৰ্ভৱতী মহিলাসকলক অত্যন্তই প্ৰয়োজন, কলফুলটো অত্যন্তই প্ৰয়োজন, খাব লাগে। আইৰণ আছে, শিশুটিৰ পেট। এতিয়া ঢাকোনখন খুলি দিছোঁ।
ঢাকোনখন খুলি দি অকণমান লৰাই দিছোঁ। গৰ্ভৱতী মহিলাক খোৱাটো এটা হৈছে গৰ্ভত শিশুটি ষ্ট্ৰং হয়, আইৰণে ষ্ট্ৰং কৰে শিশুটিক, গতিকে মাকৰ তেজত সহায় কৰে। আপোনালোকে যিকোনো পৰিমাণে যিকোনো পদ্ধতিৰে হ'লেও কলফুল খাওক। এইটো মই আঠিয়া কলৰ কলফুল, সেইকাৰণে মই ইয়াত হেৰি কৰিম। এতিয়া মাছৰ মূৰখিনি ৰঙা হৈছে, ৰঙা হোৱাত ইয়াত নমাই দিছোঁ। নমাই দি পেলাই এতিয়া মই পিঁয়াজ নহৰু আদা পেষ্ট আৰু পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত কলফুলখিনি দিম। এতিয়া অকণমান গোটা জিৰা দি দিছোঁ। ইয়াত মই পাঁচফোৰণ ব্যৱহাৰ কৰা নাই। অকণমান গোটা জিৰা দি এইখিনি মই জিৰাখিনি ভাজি লৈছোঁ। এয়া জিৰা ভাজিছোঁ, অকণমান গোন্ধ এটা আহিছে, জিৰাখিনি ফুটিছে আৰু তেল অত্যন্ত কমকৈ ব্যৱহাৰ কৰিছোঁ। তেল মই বৰ বিশেষ ব্যৱহাৰ নকৰোঁ, কমাই কৰোঁ তেলটো। আৰু ইয়াত মই কোনো শুকান জলকীয়া, পেকেট মছলা আদি বা শুকান জলকীয়া গুড়িয়েদি কালাৰ কৰিব খোজা নাই। এইটো অৰিজিনেল কালাৰ যিটো সেইটোৱেই হ'ব। গতিকে ইয়াত মই কোনো ৰং ব্যৱহাৰ নকৰোঁ। গতিকে ইয়াতে এতিয়া কেঁচা পিঁয়াজখিনি দি দিছোঁ। কেঁচা পিঁয়াজখিনি দি মই এইখিনি পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভাজা অকণমান বাদামী ৰঙৰ হ'ব লাগিব। পিঁয়াজখিনিয়ে তেজপাত ভাঙি দিছোঁ। গতিকে তেজপাতটো গোন্ধ ওলাব লাগে কাৰণে অকণমান ভাঙি দিছোঁ। এতিয়া একেলগে পিঁয়াজে তেজপাতে ভাজি আছোঁ, ৰঙা হওক অকণমান। এয়া ৰঙা হৈ আহিছে। বিশেষকৈ আমি মাতৃসকলে শিশু খাদ্য অত্যন্তই গুৰুত্ব দিব লাগে। শিশুক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিব লাগে। বিশেষকৈ এই কলফুল, কাচকল, কলফুল এইবোৰ ল'ৰা ছোৱালীক প্ৰায়ে খুৱাব লাগে। তাৰপিছত এতিয়া দিছোঁ মই জিৰা জালুক, ধনিয়া, এইখিনি যিখিনি মছলা মই মিক্সিত বটি গুড়া কৰি ঠিক কৰি থৈছিলোঁ, এইখিনি মছলা এতিয়া মই তেলত দি দিছোঁ। এয়া জিৰা গুড়ি আৰু ধনিয়া গুড়ি এয়া একেলগে দি দিছোঁ। এয়া দি এতিয়া লৰাই দিছোঁ। লৰাই দিছোঁ। এয়া এটা গোন্ধ আহিছে। এতিয়া মই কলফুলখিনি হালধি, নিমখ আৰু অকণমান কেঁচা তেলেদি মেৰিনেট কৰি থৈছিলোঁ। এইখিনি আপোনালোকক দেখুৱাব নহ'ল, গতিকে আপোনালোকে হালধি অকণমান, মিঠাতেল অকণমান নিমখ অকণমান দি পেলাই আপোনালোকে মেৰিনেট কৰি থৈ দিব। ইয়াক মই কেতিয়াও পানীত চলা নাই। কলফুলটো মই গোটাৰে ধুই লৈছোঁ। গোটাৰে ধুই লৈ চালিছোঁ। অকণমান এতিয়া বহাই দি উঠি এয়া অকণমান লৰাই আছোঁ। এতিয়া মই ভাজি থোৱা মাছৰ মূৰকেইটা তাতে দি দিম। ভাজি থোৱা মাছৰ মূৰকেইটা তাতে দিছোঁ। ভকুৱা মাছৰ মূৰ হ'লে বিশেষকৈ মুড়ি ঘণ্টাখন ভাল হয়। কেতিয়াবা মাহঁতে কৈছিলে শাকে পাতে নিমিলে বুলি। হয়, আচলতে কিছুমান বস্তু কেতিয়াবা পালেও কেতিয়াবা বস্তু নাপায়। গতিকে ইয়াত এতিয়া মই এইখিনি ভাজি আছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। দি উঠি অকণমান এতিয়া ঢাকোন মাৰি দিম। মই অকণমান ঢাকোন মাৰি দিছোঁ। 5 মিনিট ঢাকোন মাৰি দিছোঁ। দি উঠি মই ঢাকোনখন খুলি দিছোঁ। দি উঠি অকণমান লৰাই দিম। এতিয়া অকণমান লৰাই দিছোঁ ভালকৈ, যাতে মাছৰ মূৰকেইটা তাতে মিলি যায়। এয়া এনেকৈ। তাৰোপৰি এতিয়া অকণমান কেঁচা জলকীয়া দুটা ইয়াতে দি দিছোঁ। ইয়াতে কেঁচা জলকীয়া দুটা দি এতিয়া বিলাহীখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি দি অকণমান ভালকৈ লৰাই দিছোঁ। বিলাহী দিছোঁ। বিলাহী দি পেলাই
ভালকৈ লৰাই দিছোঁ। এই বিলাহীটো দিয়াৰ অৰ্থটো হৈছে এটা ৰং আহক বুলিয়ে, আৰু টেঙা মিঠা লাগিব, বিশেষকৈ তেনেকুৱা এটা সোৱাদ আনিবৰ কাৰণে বিলাহীটো দিয়া হয়। এতিয়া মই অকণমান গৰম পানী দি দিছোঁ। ঠাণ্ডা পানী বিশেষকৈ ব্যৱহাৰ নকৰোঁ। ঠাণ্ডা পানী দিলে এতিয়া সেই বস্তুটো ৰন্ধা গৰম বস্তু এটাত যেতিয়া ঠাণ্ডা পানী দিয়ে অলপ খেৰখেৰীয়া নিচিনা হয়, সেইকাৰণে গৰম পানীখিনি দিওঁ। গৰম পানীখিনি অকণমান দি দিছোঁ। অকণমান ঢাকোন মাৰি দিছোঁ। 5 মিনিট সময় ঢাকোন মাৰি দিছোঁ। ঢাকোনখন মাৰি দিয়া অৰ্থ হৈছে অকণমান তাতে সিজক। এতিয়া ঢাকোনখন খুলি দিছোঁ। এয়া ঢাকোন খুলি দিছোঁ। এয়া ভালকৈ সিজি আহিছে, কোমল হৈ আহিছে। বিলাহীখিনি ইয়াতে একেবাৰে মিলি গৈছে। বিলাহীখিনি মিলি গৈছে। যাতে কেঁচা বিলাহীৰ এটা গোন্ধ থাকে সেইটো নাথাকক, আৰু মাছৰ মুগকেইটা যাতে ইয়াতো কোমল হৈ মিলি যাওক। আৰু বিশেষকৈ বেছিকৈ কিছুমানে মানে নিজৰ কথা আৰু খং কেতিয়াবা তাৰমানে মাছৰ মুগকেইটা কিছুমানে গুড়াকৈ ভাঙি দিয়ে, কিছুমানে নভঙাকৈ অকণমান গোটাকৈ থয়। টেষ্ট কৰি মানে চুপি খাবলৈও ভাল পায়। তেনেকুৱা এটা পদ্ধতিত বনায়, সেইটো নিজৰ কথা। গতিকে এতিয়া কুকাৰটোত অকণমান গৰম পানী দি ল'লোঁ। দি লৈ মই কাষতে গেছটো জ্বলাই থৈছোঁ। জ্বলাই দি কুকাৰটো বহাই দিছোঁ। দি উঠি এতিয়া মই এইখিনি ভাজি থোৱা মিশ্ৰণখিনি কলফুলে মূৰে, মাছৰ মূৰে, এয়া মিশ্ৰণখিনি মই এতিয়া কুকাৰত দি দিম। কুকাৰত দি হুইচেল মাৰি দিম। তাত অকণমান পানী দিয়া হৈছে। তাৰপিছত অকণমান নিমখ কমিব পাৰে, আন্দাজমতে অকণমান নিমখ দিব লাগিব পিছত। কিন্তু পিঠাগুড়িখিনি মই এতিয়াই নিদিওঁ। পিঠাগুড়িখিনি নিদিয়াৰ এটা উদ্দেশ্য হৈছে যে তলত লাগি ধৰিব, গোন্ধাব, ধোপা হয়তো গোন্ধাব পাৰে, ধোঁৱা গোন্ধাব পাৰে। গতিকে সেইকাৰণে মই এতিয়া নিদিওঁ। এইটো নমাবৰ সময়তহে পিঠাগুড়িকেইটা দিম। ইয়াত মই কোনো আলু ব্যৱহাৰ কৰা নাই। গতিকে এটা বিলাহী দিছোঁ। এয়া চাপ, এটা কালাৰ আহিছে। এতিয়া এইখিনি অকণমান ঢাকোন মাৰি দিম। চিটি কেইটামান আহিব দিছোঁ। 5টামান হুইচেল দিলেই হ'ব। হুইচেলটো খুলি দিছোঁ। হুইচেলটো খুলি দি এতিয়া মই ইয়াত গৰম মছলা আৰু পিঠাগুড়িখিনিহে বাকী আছে, সেইখিনি দিব লাগিব। তাৰ কাৰণে মই খুলি দিলোঁ। খুলি দি মই এতিয়া এয়া এটা ৰং আহিছে, লৰাই দিছোঁ অলপ সময়। এয়া ৰং এটা আহিছে। তাতে জলকীয়া কেইটাও মানে মিহলি হৈ গৈছে, কেঁচা জলকীয়া কেইটা। আৰু এয়া সম্পূৰ্ণ সিজি গৈছে। এতিয়া দিম লং, দালচেনি বুটি থোৱা লং, দালচেনিখিনি, ইলাচি, এই তিনিওবিধে বুটি থোৱা এইখিনি দি দিছোঁ। দি উঠি মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া পিঠাগুড়িখিনি পানী অকণমান দি গুলি, 2 চামুচ পিঠাগুড়ি, বৰ বিশেষো নহয়, 2 চামুচ পিঠাগুড়ি গুলি, গৰম পানী অকণমান দি গুলি ইয়াতে দি দিছোঁ। দি পেলাই আকৌ লৰাই দিছোঁ। দি উঠি লৰাই দিছোঁ। দি উঠি এয়া হৈ আহিছে। এয়া আমাৰ হৈ আহিছে। ধন্যবাদ।